আজমলৰ 2 কোটি টকাত অসমীয়াৰ জাতিসত্তা বিক্ৰী নকৰিব শুনিলে আজমলে দিয়া 2 কোটি টকাত অসমীয়াৰ জাতিসত্তা বিক্ৰী নকৰিব প্ৰেছ বিবৃতি এটা দেখিলো কিবা হিন্দু সুৰক্ষা দল নহয় সৰি হিন্দু সুৰক্ষা সেনা এনেকুৱা কিবা এটা তাত লিখিছে আজমলৰ 2 কোটি টকাত অসমীয়াৰ জাতিৰ সত্তা বিক্ৰী নকৰিব প্ৰথমে মই এই সংগঠনটোৰ সম্পাদক আৰু সভাপতিক লগ কৰিব বিচাৰিম এই বিভীষিকাৰ সময়ত এইবোৰ দি কি প্ৰুফ কৰিব বিচাৰিছা তোমালোকে আৰু ইয়াৰ আনৰ মোটিভটো কি আজমলে সেই খুজাই ধুবুৰীৰ পৰা ইয়াত শিৱসাগৰত ভোট বিচাৰি নাহে মানৱতাৰ খাতিৰত দিছে এতিয়া আৰু 2 কোটি বঢ়াই দিলে 5 কোটি হ'ল এই পইচাখিনি মানুহৰ কামত আহিছে বাৰু যি কি নহওক তোমালোকে যিটো লিখিছা যিখাৰ বাক্য লিখিছা অসমীয়া জাতিসত্তা অসমীয়া জাতি বুলি কৈ দিলে তাত হিন্দুৰ কথা নাহে 1 নম্বৰ প্ৰথমতে তোমালোকৰ এই যিখাৰি বাক্য লিখিছা এই বাক্যশাৰীয়ে ভুল হৈ আছে প্ৰথমে এই বাক্যশাৰী শুধৰাই লোৱা তাৰ পিছত কথা পাতিম